ভালকে ভাবিব নোৱাৰিব। কি কৈছি শুনছা দৰমহা যদি সমানত নেদা তোৰ পিঠি পেলবো গাড়ী বোলে বেচবো টেনচন ল'ব নাই বুজি পোৱা নাই ই নাইজেৰিয়াৰ মাল তই ভাষা বুজি নাপা বুজি পাইছা নে কিবা আকৌ পোৱা নাই তই নাইজেৰিয়াৰ মালে ভাষা বুজি নাপা। এবাৰ পুৰা একদম বিৰাট ভাল পাব মোক কুৱাৰ পৰা পানী তোলাত বিৰাট সহজ হ'ব কিন্তু এখন গাড়ী দি বাপৰে বাপ ইমান কষ্ট পাইছিল তিৰিটো আজিৰ পৰা একদম চেপা পুৱাই পুৱাই বেলেগ বেমাৰ দি আছে তই মানে পুলিচৰ চাকৰি ইণ্টাৰভিউ দিছো না চাকৰি পাইছে নেকি দে ব্যায়াম কৰ মাহ দে মই এই এটা ড্ৰাইভাৰ লাগিছিলে ড্ৰাইভাৰ লাগিছিলে ড্ৰাইভাৰ এটা লাগিছিলে ড্ৰাইভাৰ ইউক্ৰেইনৰ পৰা গাড়ী এখন আনিছো গম পা না তই ইউক্ৰেইনৰ পৰাই এই কুৱাৰ পৰা পানী তোলা তিৰিটোৰ বৰ কষ্ট হয় কি কথা তিৰিটো তামাম কষ্ট হয় তাৰমানে কুৱাটোৰ পৰা পানী তুলিব লাগে পুৱাই পুৱাই আৰু ঠাণ্ডা পানী এতিয়া গাড়ী এখন আনিছো বঢ়িয়াকৈ এতিয়া ড্ৰাইভাৰ এটা লাগে মোক ড্ৰাইভাৰটো বেছি আছো হয় নেকি আছে নেকি গম পা ড্ৰাইভাৰ চালা ইউক্ৰেইনৰ পৰা গাড়ী আনিব পাৰিছে ইমান লেভেল আৰু নাজনা ভাজো কি ড্ৰাইভাৰ কি ড্ৰাইভাৰ মানে তিৰিটো মানতে একদম পাণ ভঠা নাছিল পাণ ভঠৰা পাণ ভঠা দৰে সি নাছিল এতিয়া তাৰমানে খাই খাই এনেকুৱা হৈছে তাৰমানে কাম কৰিব অলপ সেই মোৰো অলপ দুখ লাগে দিছোন লক্ষী তিৰি ইউক্ৰেইনৰ পৰা গাড়ী এখন আনিছো মই ৰাতিপুৱা ঘৰত নাথাকো গুচি যাওঁ কোনোবা গতিকে এতিয়া তাৰমানে সেই কুৱাটোৰ পৰা পানী তোলাত বিৰাট কষ্ট হয় নেকি বুলি ইউক্ৰেইনৰ পৰা গাড়ী এখন আনিছো কুৱাৰ পৰা পানী তোলাকে এতিয়া তাৰমানে ড্ৰাইভাৰটো মই বেছি পাওঁ ড্ৰাইভাৰ মোৰ লগত নাই তই বেছি যাকে যা ড্ৰাইভাৰ এটা হ'লে ভাল আছিলে যা তই যা এই গাড়ী ইয়াৰ ড্ৰাইভাৰ চলবা নোৱাৰে নৰে যা তই পাবি যা সেইফালে যাকে যা পাবি যা চালা ইয়াৰ ইমান লেভেল ইউক্ৰেইনৰ পৰা গাড়ী আনিছিম এক মাতৰা এফালে পঠে ড্ৰাইভাৰ নাই তোৰচোন গাড়ীখন চাব লাগে তোৰ মই কিজানি পাৰো চলবাক গেলি হয় নেকি মোৰ ইণ্টাৰনেশ্যনেল লাইচেঞ্চ আছে মোৰ তেতিয়াহ'লে ভালে হ'ব তই চলিলে আৰু ভাল হ'ব মোৰ কি এখন চাওঁ ভালকৈ চাওঁ ৰিক্সা মোৰ তিৰিত গেলি কি মৰাম ৰিক্সা কি গাড়ী আনিছো পাগলা মই 1 hour later পাৰিম এখন চলাব লাগে পাৰিবি মোৰ ইণ্টাৰনেশ্যনেল লাইচেঞ্চ থকা বুলি কৈছো গম পাইছা নাই এটা চলিবলৈ তিৰি এটা পুৱাৰ পৰা পানী তোলাৰ কাৰণে আনিছি মই পুৱাতে এক্সাৰচাইজ কৰিব আনতে লাগ পালো তই পুৱাৰ পৰা ফুৰিব ভাল হৈছে তোক লাগাল পালো এখন চলাব পাৰিবিতো তই মুঠপে গৈছিলি মোৰ ড্ৰাইভাৰ আহি পেলাক মোৰ কি ক তই ইমান টাইম লাগে মুঠনতে বোলে তিৰিও কষ্টত আছে কিবা কৈছো কেইদিনমান মুঠা নাই তই এখন আনি কালে আনা তই বিৰাট কষ্ট হৈছে মোতকে টাইমে পোৱা নাই সেইকাৰণে আজি মুঠি থৈছো একেলগে তই মুঠত গেলি মোৰ ড্ৰাইভাৰ ফিক্স হৈ গেল ড্ৰাইভাৰ আছে নেকি ড্ৰাইভাৰ আমাৰ ইণ্টাৰনেশ্যনেল ড্ৰাইভাৰ ইণ্টাৰনেশ্যনেল লাইচেঞ্চ আছে তোমাক ডেইলি তোক ডেইলি কেই বাল্টিং পানী লাগব এখন দি তুল দিবা লাগব 20 বাল্টিং মান হ'ব কথা নাই পারবো আমার 1 মিনিটত 20 বাল্টিং তুল দিব পারবো বেলেগ বস্তু রমা সময় পাব লাগব না কিছু ভালো দিব ভালকে ভাবিব নোৱাৰিব। কি কৈছি শুনছা দৰমহা যদি সমানত নেদা তোৰ পিঠি পেলবো গাড়ী বোলে বেচবো টেনশন ল'ব নাই দৰমহা পাই যাবি একদম টেনশন নাই খালি মোক তিৰি বহি থাকিব লাগে মুচি দিলি হ'ব বঢ়িয়া জ্বৰ এতিয়া আমি গাড়ীখন লৈ যাওঁ দিবি তই উঠছি গাড়ীখনত মই অলপ কথা পাতো ইফালে তোৰ কথা বুজি পোৱা নাই বুজি নাপাওঁ কথা বুজি পোৱা নাই ই নাইজেৰিয়াৰ মাল তই ভাষা বুজি নাপা বুজি পাইছা নে কিবা আকৌ পোৱা নাই তই নাইজেৰিয়াৰ মালে ভাষা বুজি নাপা কিন্তু ই মিনিটত তোক 20 না 40 বাল্টিং দিব পাৰে আকৌ লৈ যাওঁ গাড়ীখন চলবা পারবো মই গম পাইছো ইয়াৰ কথাতে গম পাইছো আৰু কি ক'বা দে খাৱা লোৱা হয় দেখো খানাই খানা টাইম টু টাইম খানা লাগব বুজি পাইছা আকৌ মই আছো না বেকত ঠিক আছে একবার ট্রাই করে চাচোন নাই টাইম করবো বলে বা কি সঁচা আনি দিম বুলি দিলে কাই
কুঁৱাৰ পৰা পানী তুলিব মস্ত গাড়ীখন কেলা ইউক্ৰেইন ৰাছিয়াৰ পৰা আনিছি বোলাই মই কি কৰোঁ ৰ মোৰো এটা কথা আছে ৰ এক মাতৰ আহি চালা ঐ এফালে আছোন এফালে এফালে কালিৰ পৰা গাড়ী যাব বহুত ডাঙৰ কাম কৰিলি এতিয়া আছো মই এটা বস্তু দেখাওঁ এফালে ই যাব আহি এফালে 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 এক মিনিট তাতে ইয়া কি এইটো কি আনিছো মই কি তুই ক'ত তিৰিক গেলি তই সেকাৰ আনিছা গাড়ী ও ইউক্ৰেইনৰ তই মিছাইলটো আনান পাৰি এইটো জুইছো ফুঙ জুই ফুকো হয় অঁ কেনেকৈ দেখিছো পৰা ফুকু মাৰি দিলেই হ'ল একদম ফুকু মাৰি দিলে আনিছো মই এইটো চেপা কম বস্তু নহয় আৰু আছে এটা ইও চেপা কম বস্তু নহয় দেই বাপ্পাও জুই ফুকো চুঙ আনিছে তাকো ইমান ডাঙৰ কেনেকৈ বা ফুকাব বাপ্পাও বাৰু যি নহওক দে মইতো গাড়ীখন আনিছোঁ না কুঁৱাৰ পৰা পানী তোলা গাড়ী আনি দিছোঁ কি ভাবি আছা আৰু এটা কি বস্তু আনিছো মই চাবি আমাৰ তিৰিটো স্কুটি এখন আনিছো চলটোক স্কুললৈ লৈ যাব লাগে নে বাকীখিনি ক সেইটো স্কুটিখনৰ কথাই কৈ থাকিলে বাকী আৰু কিবা আছে স্কুটিখন আনিছিলো তাৰমানে এতিয়া সেইগিলা তেল নভৰা নহয় বা একদম বাজিয়া তেল বাজাৰীয়া তেল এইবিলাক কেৰাচিনি মিক্স কৰে ভাই তই বেলেগ চিন্তা কৰা মই এতিয়া কি কৈছো নুনমাটিৰ পৰাই তাতে পেট্ৰল পাই তাৰ পৰা পাইপ কানেকশ্যন দিছো একদম ঘৰত গেলি ঘৰতে ডাইৰেক্ট গাড়ীত ভৰাই দিওঁ চাহি এফালে এই চাও একডাল এই চাও একডাল দেখছে না একদম আমার ঘৰত গেলি আছে বেলেগ বস্তু দেখছে একদম নুনমাটিৰ পৰা আছে একডাল এফালে স্কুটিত তেল ভৰাবা বাপৰে একদম নুনমাটিৰ পৰা পাইপ ফিট কৰিছে দেখছে একডাল দেখছে মনি বেচা অংকাচা পুৰা একদম দেখাই নাপাবি ওডাল মই মাটিৰ তলতে শুনিম কাৰো গম পাবা নহয় নহ'লে মোক ঘৰত মানুহ একদম দাম লাগি যাব ক'ত ভাল পাই দিম ইমান তেল মই মানুহ কেই ঘণ্টা কৰি পাই দিম মই ইমান কৰোঁ টকা খৰচ কৰিছো মানবে লাগবে তো কিন্তু ড্ৰাইভাৰটো কিন্তু মই সেইটো কথা বাৰে সি নাইজেৰিয়াৰ ড্ৰাইভাৰ ভাই সি নাইজেৰিয়াৰ ড্ৰাইভাৰ সিবিলাক কথা বুজি নাপায় মালটো দেখছে না কি কইল তাকেইটোৱে এই তই মলম থাক তোৰ গাড়ী চলাব টাইম হোৱা নাই কি বকি থাকে কিবা যি বাৰু যি নক তই এতিয়া থাকে যা মই ড্ৰাইভাৰটোক লৈ যাই আছো যা বেটা তোৰ ফাটা লেভেল যে ইউক্ৰেইনৰ পৰা গাড়ী আনিছে তাই মই কি দিছো না নৰা তা মোৰ লগত তই এতিয়া যাগে ঘৰত কালি গেলি গম পাবি যা গাড়ী নাফটো যাব যা তোৰ ভাই তোক লগ পালো বহুত ভাল কাম এটা হ'ব মই এফালে আছো জলদি তাৰমানে তইতো নাইজেৰিয়াত 10 বছৰ থাকি আহিছা পুৰা ভাষা জানা এই ড্ৰাইভাৰটোক মই নাইজেৰিয়াৰ পৰা আনিছিলো এই ভাষা অলপ বুজি পোৱা নাই কথা পাতছো মোৰ মাথাটো শেষ ভাই চুলি তুলি সৰবো মোৰ কথা পাতছো অলপ গাড়ী তুমি তাক গেলি কেৱদ্দাৰ ঘৈণীয়েকৰ কুঁৱাৰ পানী তুলিব আনিছিল গাড়ীখন ড্ৰাইভাৰটো মই ঠিক কৰি দিলো কি কৈছি কি কৈছি মই বুজি পোৱা নাই কি বেয়া কওঁ নাইজেৰিয়াত আছিলে নহয় মই বুজি পাওঁ চব বুজি পাওঁ নাম্বাৰ প্লেট নাই দহ দিছে এইবাৰ বুজি পাইছো ময়ো তুমি নাম্বাৰ প্লেটত ধৰিছা কিন্তু তোমাৰো আন্দাজ আছে হেৰি তেল আছে নে ঠিকে নাই কম আছে তেল কম আছে বুলি কৈছি তেল হ'ব মই এতিয়া তাক মাতি দিম নহয় কিয় তোক পামচাৰ হৈছে নেকি চাই লওক খাইছো পামচাৰ হ'ব পাম দিব লাগিব নেকি কহদি পাম দে দাদাৰ লগত পাম কহদি দে ড্ৰাইভাৰে জানে নে পাম কহদি দে পাম দে এইগিলা গাড়ী পাম দে না পাম দে পাম নিয়ে পায়া মই কি জানো মই ই জানিব লাগে এইগিলা গাড়ী চলোৱা ড্ৰাইভাৰে পাম দে নেকি ইয়াতে ওপৰত পাম দে হ'ব পাৰে নাইজেৰিয়াত যাই আমি ইমান নাজনো দাদা চলোৱে ড্ৰাইভাৰ ক'ত বহে হয় নেকি তাতে বহে নেকি আপুনি ইয়াতে বহবো ইয়াতে বহি চলাব দাঙি দিব লাগিব ৰবা দাঙি দিব লাগিব মাৰিব লাগে নেকি কৰি
সেই কেনেকৈ মোকে মাৰিব সজাইতো নাই এই মানে দাঙি দিওঁ তাতে ড্ৰাইভাৰ অ দাদা চলিলে কেনেকে চলে এটা দুখৈ দেছ এটা দলৈ এটা দেখুৱাই দেচোন তলতে আমাক একবাৰ দুখৈ দে আমাক দেখুৱাই দে আমি ওপৰত হ'ব বাৰু ভিতৰলৈ গাড়ী দিব দেখুৱাই দে একবাৰ কেনেকৈ চলাব কেনেকৈ চলাব? মিচিং মাৰিব লাগে নেকি কেনেকৈ মানে সমস্যা যায় পানী অ আৰু কুৱাৰ পৰা পানীটো কেনেকে তুলব তোৰ পৰা পানীটো খাব এই ৰছী দি দে দি কি এদি এই ফোন পানী এই খাজো অ এই অ চেপাদা মই বুজি পোৱা এটা নাই কথা বুজি পাইছো মই পাইছো কি মোৰ অভিজ্ঞতা আছে ৰবা তুমি ওপৰে ওপৰে কথা ক'ব নালাগে মই বুজি পাওঁ তুমি কথা পাতি আছো তোমাক ওপৰে ওপৰে তুমি যে কৈ থাকা তুমি দাদাৰ লগত কথাটো তেলি দাদা কচোন তুমি বাতাৰে তেলি মই নাপতো দে মই নৰো মোৰ ই মুচিকেইটা কচি যাব ই মানে কচি আৰু অ। কি কচি বা মই বুজি পোৱা নাই নাই ই কচি আৰু কি কৈছা হেৰি গৰিম আৰু হুলবে লাগবো হে দিয়া আছে দিয়া এই ৰেঞ্চ আছে নেকি হুলবে খোলাৰ কথা কৈছি ৰেঞ্চটো নাই খুলি দিব লাগবো টাঙি দে ৰেঞ্চ লৈ আহিব লাগবো তুমি মই কিয় কেউ মাতা তোক মাতিব লাগিব ন বঙলা আনবি সকাল আনবি হা মিচিং মিচিং ফু বচি হা হেল্ল' অ দেউ এতিয়া মই যাওঁ ড্ৰাইভাৰে কালি পুৱাই নিব হা এতিয়া মানে সি এতিয়া ডিউটি শেষ তাৰ ঘৰত যাব ৰ কথা অলপ আছে কালি পুৱা সি 5টামান বজাতে যাব মৰ্ণিঙতে বল দা মৰ্ণিঙতে যাই কিনে পুৰা পানী তুল দিব ঠিক আছে সেইখন শুনিছোন তই যাবি হা পুৰা পানী তুল দিবি গাড়ীখন লৈ যাবি তই কালি পুৱা 5টাতে গাড়ীখন লৈ যাবি জানিম বলাম কিয় শুনি আছা না ড্ৰাইভাৰৰ কথা ই দেখো আমাৰ এই মালিকৰ লগত কথা পাতচোন নহ'ব লাগিব তই পুৱাতে যাবি তই 5টা বজাত যাই কিনে পুৰা পানী তুলি দিবি তই হা অঁ বলত পাৰবি না পানী দা গুছ নাই বঢ়িয়া তে থাকতে জল ভগদাবি দেখো না জল 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 তেৰা হয় তেৰা হয় কৰি দিব যাও